নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোলৈকে আমাৰ ইউটিউব চেনেল অসমীয়া পাঠশালালৈ স্বাগতম জনাইছোঁ। আজিৰ পৰা অসমীয়া পাঠশালাত নতুনকৈ আৰু এটি বিষয় সংযোজন কৰা হৈছে, সেটি হৈছে 10মান শ্ৰেণীৰ সমাজ বিজ্ঞানৰ বিষয়টি। আৰু আজি সমাজ বিজ্ঞানৰ প্ৰথমটো ভিডিঅ' হিচাপে আমি আপোনালোকৰ আগলৈ লৈ আহিছোঁ ভূগোলৰ প্ৰথমটো পাঠ, অৰ্থনৈতিক ভূগোল, বিষয়বস্তু আৰু সম্পদ। গতিকে দেৰি নকৰি আগবাঢ়ো আহক সম্পূৰ্ণ ভিডিঅ'টিলে। বন্ধু বান্ধৱীসকল, অৰ্থনৈতিক ভূগোল আৰু ইয়াৰ বিষয়বস্তু আৰু সম্পদ সম্পৰ্কে ভালদৰে আমি জনাৰ আগতে ভূগোলৰ অৰ্থ নো কি বা ভূগোল বিজ্ঞাননো কি সেই বিষয়ে জনাটো খুবেই জৰুৰী। গতিকে আমি ভূগোল বিজ্ঞান কি বুলি ক'লে সাধাৰণতে আমি বাস কৰি থকা পৃথিৱীখনৰ কথাকে বুজা যায়। অৰ্থাৎ আমি বৰ্তমান য'ত বাস কৰি আছোঁ বা আমি পৃথিৱীখনত যি বাস কৰি আছোঁ সেই পৃথিৱীখনৰ বিষয়ে বিৱৰণ দাঙি ধৰা এটি বিষয়ে হৈছে ভূগোল বিজ্ঞানৰ বিষয়টি। ভূগোল বিজ্ঞানে সাধাৰণতে পৃথিৱীৰ উপৰিভাগত থকা যিসমূহ ভূ অৱয়ব, যিহেতু আমি জানো যে আমি বাস কৰি থকা পৃথিৱীখনৰ উপৰিভাগ সমান নহয়, অৰ্থাৎ ওখোৰা মোখোৰা অথবা অসমান, বিভিন্ন ঠাই বিশেষে বিভিন্ন তাৰতম্য দেখা পোৱা যায়। সেয়া লাগে জলবায়ুৰ ক্ষেত্ৰতে হওক, পানী মাটি কৃষি ক্ষেত্ৰতে হওক অথবা মানুহৰ মাজতে হওক, বিভিন্ন বৈশিষ্ট্য ঠাই বিশেষে ভিন্ন হোৱা দেখা পোৱা যায়। সেয়েহে এই সকলোবোৰ ভূগোল বিজ্ঞানে পুংখানুপুংখভাৱে অধ্যয়ন কৰে। গতিকে পৃথিৱীৰ উপৰিভাগত থকা পৰ্বত পাহাৰ উপত্যকা সমতল মালভূমি সাগৰ সৰোবৰ মৰুভূমি হাবি আদি ভূ অৱয়ৱসমূহৰ বিষয়ে জনাত আমাক ভূগোল বিজ্ঞানে সহায় কৰে। এই ভূগোল বিজ্ঞানৰ ইংৰাজী প্ৰতিশব্দ হৈছে জিঅ'গ্ৰাফী। এই জিঅ'গ্ৰাফী শব্দটোৰ আমি দুটা ভাগত ভাগ কৰিব পাৰোঁ, জিঅ' আৰু গ্ৰাফছ। জিঅ' মানে হৈছে পৃথিৱী আৰু গ্ৰাফছ মানে হৈছে বিৱৰণ। এই জিঅ' আৰু গ্ৰাফছক যদি আমি একলগ কৰি ইয়াৰ অৰ্থ বিচাৰিবলৈ যাওঁ, তেনে ইয়াৰ অৰ্থ হ'ব পৃথিৱীৰ বিৱৰণ। পৃথিৱীৰ বিৱৰণ। গতিকে জিঅ'গ্ৰাফী মানে হৈছে পৃথিৱীৰ বিষয়ে দিয়া বিৱৰণ। ভূগোলৰ ইংৰাজী যি প্ৰতিশব্দ জিঅ'গ্ৰাফী, এই জিঅ'গ্ৰাফী শব্দটো পোনপ্ৰথমে ব্যৱহাৰ কৰিছিল গ্ৰীক দাৰ্শনিক ইৰাটোস্থেনিছে। গ্ৰীক দাৰ্শনিক ইৰাটোস্থেনিছে। যিহেতু আমি সকলোৱে পৃথিৱীখনকে মানুহৰ ঘৰ হিচাপে অথবা বাসস্থানৰ স্থলী হিচাপে ব্যাখ্যা দি আহিছোঁ, সেয়েহে বিভিন্ন দাৰ্শনিকসকলে মত পোষণ কৰে বা বিভিন্ন দাৰ্শনিকসকলে ভূগোলৰ বিষয়ে ক'ব খোজে যে মানুহৰ বাসস্থান হিচাপে আগবঢ়োৱা পৃথিৱীৰ বিৱৰণ। এই ভূগোল বিজ্ঞানক আমি প্ৰধান দুটা ভাগত বিভক্ত কৰিব পাৰোঁ অথবা দুটা ভাগত ভাগ কৰা হৈছে। সেইকেইটা হৈছে প্ৰথম প্ৰাকৃতিক ভূগোল, য'ত নেকি প্ৰকৃতিৰ উপাদানবোৰ, প্ৰকৃতিত থকা বিভিন্ন বস্তুবোৰ বা সম্পদসমূহৰ বিষয়ে অধ্যয়ন কৰা হয়। আৰু দ্বিতীয়তে মানৱ ভূগোল, য'ত মানুহৰ কাৰ্যকলাপ অথবা মানৱ সৃষ্ট পৰিৱেশৰ বিষয়ে আমি অধ্যয়ন কৰিবলৈ পাওঁ। গতিকে ভূগোলৰ প্ৰধান দুটা ভাগ হৈছে প্ৰথম প্ৰাকৃতিক ভূগোল আৰু দ্বিতীয়টো হৈছে মানৱ ভূগোল। প্ৰাকৃতিক ভূগোল আৰু মানৱ ভূগোলক আকৌ কেইবাটাও ভাগত ভাগ কৰা হৈছে। প্ৰাকৃতিক ভূগোলৰ ভাগসমূহ হৈছে এনেধৰণৰ: ভূপ্ৰাকৃতিক ভূগোল, জলবায়ু বিজ্ঞান, জলবিজ্ঞান আৰু মৃত্তিকা ভূগোল। দ্বিতীয়তে মানৱ ভূগোলৰ ভাগসমূহ হৈছে এনেধৰণৰ: সমাজ বা সাংস্কৃতিক ভূগোল, জনসংখ্যা ভূগোল, বুৰঞ্জী ভূগোল, ৰাজনৈতিক ভূগোল, অৰ্থনৈতিক ভূগোল। গতিকে আমি অৰ্থনৈতিক ভূগোলক মানৱ ভূগোলৰ এটি গুৰুত্বপূৰ্ণ ভাগ বা অন্যতম প্ৰধান ভাগ হিচাপে ক'ব পাৰোঁ, য'ত মানুহৰ অৰ্থনীতিৰ লগত জড়িত কাৰ্যকলাপসমূহ এই অৰ্থনৈতিক ভূগোলত পুংখানুপুংখভাৱে অধ্যয়ন কৰা হয়। অৰ্থাৎ মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপ, উদাহৰণস্বৰূপে কৃষি, ব্যৱসায় বাণিজ্য, পৰিবহণ, যোগাযোগ ব্যৱস্থা অথবা বিভিন্ন ধৰণৰ সেৱা আদিৰ বিষয়ে এই অৰ্থনৈতিক ভূগোলত অধ্যয়ন কৰা হয়।
ইয়াৰ লগতে পৃথিৱীত থকা বিভিন্ন ধৰণৰ সম্পদসমূহৰ যি উৎপাদন, সেই সম্পদসমূহ ক'ৰ পৰা উৎপাদন হয় বা উৎপত্তিস্থলনো কি, সেই সম্পদসমূহৰ উৎপাদন আৰু সেই সম্পদসমূহক উৎপাদনৰ পিছত আমি কিদৰে মানুহৰ মাজত বা কিদৰে সকলোৰে মাজত বিতৰণ কৰিব পাৰোঁ, অৰ্থাৎ ভাগ বতৰা কৰিব পাৰোঁ, সেইসমূহ অধ্যয়ন কৰাৰ লগতে সেই সম্পদসমূহ বিতৰণৰ জৰিয়তে আমি এজন উপভোক্তা হিচাপে কিদৰে উপভোগ কৰিব পাৰোঁ। যিহেতু আমি পৃথিৱীত বাস কৰা প্ৰত্যেকজন মানুহেই একোজন উপভোক্তা, গতিকে আমি উপভোক্তা হিচাপে প্ৰতিটো সম্পদেই বা প্ৰতিটো বস্তুৱে আমি উপভোগ কৰিব পাৰোঁ। গতিকে আমি উপভোক্তা হিচাপে সেই সম্পদসমূহক কেনেদৰে উপভোগ কৰিব পাৰোঁ আৰু উপভোগ কৰি কিদৰে বিনিময় কৰিব পাৰোঁ, অৰ্থাৎ আদান প্ৰদান কৰিব পাৰোঁ, আৰু সেই বিনিময়ৰ জৰিয়তে কেনেদৰে আমি জীৱন নিৰ্বাহৰ যি প্ৰক্ৰিয়া চলাই যাব পাৰোঁ, সেই বিষয়ে অৰ্থনৈতিক ভূগোলে অধ্যয়ন কৰে। গতিকে সহজ অৰ্থত আমি অৰ্থনৈতিক ভূগোল কাক বোলে বুলি ক'বলৈ গ'লে এইদৰে হ'ব যে ভূগোলৰ যিটো শাখাই সম্পদৰ উৎপাদন, বিতৰণ, উপভোগ আৰু বিনিময় আৰু ইয়াৰ লগত জড়িত মানুহৰ কাৰ্যকলাপসমূহ স্থান আৰু কাল সাপেক্ষে অধ্যয়ন কৰে, তাকে অৰ্থনৈতিক ভূগোল বোলে। আমি জানো যে পৃথিৱীৰ প্ৰতিখন ঠাইৰে পাৰিৱেশিক অৱস্থা অথবা ভূপ্ৰাকৃতিক বা ভূতাত্ত্বিক গঠনৰ পাৰ্থক্যকে ধৰি জলবায়ু, গছ-গছনি, সমভূমি, সাৰুৱা ভূমি ইত্যাদি বিভিন্ন ধৰণৰ হয়, আৰু ঠিক সেইদৰে ঠাই বিশেষে মানুহৰ যি বৃত্তিৰ কাৰ্যকলাপ বা জীৱন নিৰ্বাহৰ যি প্ৰণালী সেয়াও বিভিন্ন ধৰণৰ হয়। প্ৰতিখন ঠাইৰে বৈশিষ্ট্য বিভিন্ন প্ৰকাৰৰ, গতিকে সেই বৈশিষ্ট্যতাসমূহ এই অৰ্থনৈতিক ভূগোলে অধ্যয়ন কৰে। অৰ্থাৎ বিভিন্ন ঠাইৰ মানুহৰ জীৱন ধাৰণৰ যি বৈশিষ্ট্যমূলক বৃত্তি, সেই বৈশিষ্ট্যতাসমূহকে অথবা পাৰ্থক্যসমূহকে অৰ্থনৈতিক ভূগোলত অধ্যয়ন কৰা হয়। এতিয়া অৰ্থনৈতিক ভূগোলৰ পৰিসৰ আৰু শাখাসমূহ। ভূগোলে যিহেতু মানুহৰ প্ৰধানকৈ অৰ্থনৈতিক কাৰ্যকলাপৰ বিতৰণ আৰু ইয়াৰ লগত জড়িত কাৰকসমূহ আৰু প্ৰক্ৰিয়াসমূহক অধ্যয়ন কৰে, গতিকে ইয়াৰ পৰিসৰ মূলতঃ যথেষ্ট বহল, আৰু এই অৰ্থনৈতিক ভূগোলে কেইবাটাও প্ৰশ্নৰ ওপৰত প্ৰতিষ্ঠিত। সেই প্ৰশ্নকেইটা পৃষ্ঠা নং 2ত দিয়াৰ মতে 5টা প্ৰশ্ন দিয়া হৈছে। সেই প্ৰশ্নকেইটা হৈছে অৰ্থনৈতিক কাৰ্যটো ক'ত অৱস্থিত, অৰ্থাৎ আমাৰ প্ৰতিখন ঠাইৰে একোটা বা প্ৰতিখন মানুহৰে কিছুমান অৰ্থনৈতিক কাৰ্যকলাপ আছে। সেই কাৰ্যকলাপসমূহ ঠাই বিশেষে বেলেগ বেলেগ, গতিকে সেই কাৰ্যসমূহ ক'ত অৱস্থিত সেই বিষয়ে অৰ্থনৈতিক ভূগোলে অধ্যয়ন পৰিসৰৰ অন্তৰ্গত। দ্বিতীয়টো হৈছে অৰ্থনৈতিক কাৰ্যটোৰ বৈশিষ্ট্য। সেই অৰ্থনৈতিক কাৰ্যটো কৰিবলৈ কি কি গুণাগুণৰ প্ৰয়োজন, বা সেই অৰ্থনৈতিক কাৰ্যটো কিদৰে হৈছে বা কি বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি কাৰ্যটো পৰিচালিত হৈ আছে, সেয়াও অৰ্থনৈতিক ভূগোলৰ পৰিসৰৰ অন্তৰ্গত। তৃতীয়টো অৰ্থনৈতিক কাৰ্যটো আন কি কি পৰিঘটনাৰ লগত জড়িত, কাৰণ অৰ্থনৈতিক ভূগোলে কেৱল একোটা নিৰ্দিষ্ট বস্তুৱে আলোচনা নকৰে, কাৰণ ইয়াৰ পৰিসৰ যথেষ্টখিনি বহল। গতিকে অৰ্থনৈতিক সেই কাৰ্যটো, আমি যিটো কাৰ্যৰ লগত জড়িত হৈ আছোঁ, সেই অৰ্থনৈতিক কাৰ্যটো কি কি পৰিঘটনাৰ লগত জড়িত সেই বিষয়ে অৰ্থনৈতিক পৰিসৰত আলোচনা কৰা হয়। শেষৰ দুটা প্ৰশ্ন, য'ত অৰ্থনৈতিক কাৰ্যটো য'ত আছে তাত কিয় হৈছে, আৰু অৰ্থনৈতিক কাৰ্যটো য'ত আছে তাৰ পৰিৱৰ্তে আন ঠাইত হ'লে বেছি ভাল হ'লহেঁতেন নেকি, এই দুটা প্ৰশ্ন আধুনিক অৰ্থনৈতিক ভূগোলৰ ভিত্তিত দিয়া হৈছে। গতিকে আধুনিক অৰ্থনৈতিক ভূগোলৰ পিতৃ বুলি ক'ব পাৰোঁ, তেওঁ হৈছে জৰ্জ চিজহোম। তেখেতৰ মতে আধুনিক অৰ্থনৈতিক ভূগোলৰ সংজ্ঞা হৈছে এখন ঠাইৰ অৰ্থনৈতিক উন্নয়নৰ গতি আৰু দিশ নিৰ্ণয় কৰাটোৱেই হৈছে অৰ্থনৈতিক ভূগোলৰ মূল উদ্দেশ্য। মানে এখন ঠাইৰ অৰ্থনৈতিক উন্নয়ন, এখন ঠাই কেনেদৰে অৰ্থনৈতিক টকা পইচাৰ ক্ষেত্ৰত বা বিনিময় আদি আয় ব্যয়ৰ ক্ষেত্ৰত উন্নতি লাভ কৰি আহিছে, তাৰ ক্ষেত্ৰত এই আধুনিক অৰ্থনৈতিক ভূগোলে সহায় কৰে। আৰু আন দুজন ভূগোলবিদৰ কথা কোৱা হৈছে জনছ আৰু ডাৰ্কেনৱাল। তেখেতৰ মতেও অৰ্থনৈতিক
আধুনিক অৰ্থনৈতিক ভূগোলে বিশেষকৈ উৎপাদনক্ষম বৃত্তি আৰু কাৰ্যকলাপ অধ্যয়নৰ লগত জড়িত। অৰ্থাৎ এজন মানুহে কিদৰে তেওঁলোকৰ বৃত্তিৰ জৰিয়তে নিজকে উৎপাদনক্ষম কৰি তুলিব পাৰে আৰু তাৰ লগত জড়িত যিসমূহ পদ্ধতি সেইসমূহক অধ্যয়ন কৰাৰ লগতে কিছুমান অঞ্চল ঠাই বিশেষে কিয় উৎপাদনত আগবঢ়া বা এখন ঠাই বা ৰাজ্য কিয়নো অৰ্থনৈতিক ক্ষেত্ৰত আগবঢ়া সেই বিষয়ে আধুনিক অৰ্থনৈতিক ভূগোলে অধ্যয়ন কৰে। গতিকে অৰ্থনৈতিক ভূগোলৰ পৰিসৰ মূলতঃ মানুহৰ উৎপাদনক্ষম কাৰ্যবোৰ আৰু পাৰিৱেশিক অৱস্থাৰ লগত এইবোৰৰ সম্পৰ্ক কিদৰে প্ৰতিষ্ঠিত সেইসমূহক অধ্যয়ন কৰে। গতিকে এই ভিডিঅ'টোত আমি ভূগোল কি, ভূগোলৰ অৰ্থ কি সেই বিষয়ে জানিলোঁ। ভূগোলৰ প্ৰতিশব্দ কোনে পোনপ্ৰথমে ব্যৱহাৰ কৰিছিল সেই বিষয়ে জানিলোঁ। ভূগোলৰ ভাগকেইটা সেই ভাগকেইটাৰ প্ৰশাখাসমূহৰ বিষয়ে জানিলোঁ আৰু দ্বিতীয়তে অৰ্থনৈতিক ভূগোলৰ অৰ্থ আৰু ইয়াৰ পৰিসৰ সম্পৰ্কে অধ্যয়ন কৰিলোঁ। বাকী ৰৈ যোৱাখিনি অৰ্থাৎ শাখাসমূহ বা সম্পদসমূহ আৰু যিখিনি আছে সেইখিনি ইয়াৰ আমাৰ দ্বিতীয়টি ভিডিঅ'ত আগবঢ়াম। গতিকে সকলোৱে ভিডিঅ'টো চাই থাকিব। শেষত যদি ভিডিঅ'টো আপোনালোকে চাই উপযোগী বুলি ভাবে তেনে প্লিজ সকলোৰে লগতে শ্বেয়াৰ কৰিব আৰু কোনোবা যদি নতুনকৈ চেনেললৈ আহিছে তেনে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব যাতে আমি নতুনকৈ আগবঢ়োৱা ভিডিঅ'টি আপোনালোকৰ ওচৰলৈ সোনকালে পায়। ধন্যবাদ।